Hello guys, welcome back to my YouTube channel. Namartabra YouTube channel tole punorbar moi namrate apnalok hokoluke swagatam janaisu and Merry Christmas to all. Aro eya pisbela time ot ulai ahilu coffee khapor karone aro aji Christmas. So aji Christmas boli okonman homoy ulai jam apnalokoku dekhwam. So video tu hekoleke sai thakibo. আৰু এ আহি পালোহি দুলিয়াজনৰ সেঞ্জিভিয়াছত পটা ক্ৰিসমাস হলে আৰু এফালে দেখিছে বহুত ধুনিয়াকে লাইটিং কৰি ডেকোৰেশন কৰিছে দেখিবলৈ বহুত ধুনিয়া লাগিছে আৰু সকলোৱে জানে যে খ্ৰীষ্টান ধৰ্মৱালী লোকসকলে এই ক্ৰিসমাসটোৱে তেওঁলোকৰ প্ৰধান উৎসৱ হয় খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশু খ্ৰীষ্টৰ জন্মদিন সেই উপলক্ষে ক্ৰিসমাস সেলিব্ৰেট কৰা হয় আৰু এফালে দেখিছে ওয়াল বিলাকত যীশু খ্ৰীষ্টৰ কিছুমান কাহিনী ইয়াত লগোৱা আছে ইয়াত ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছে আজি গিৰ্জাৰ লগতে খ্ৰীষ্টানসকলে তেওঁলোকৰ ঘৰবিলাকতো এনেদৰে লাইটিং আৰু ক্ৰিসমাস ট্ৰি আনি ডেকোৰেশন কৰে আৰু মৰ্নিং প্ৰেয়াৰৰ লগতে আজি যীশু খ্ৰীষ্টৰ গুণ কীৰ্তন কৰা হয় তেওঁলোকৰ নিয়ম মতে আৰু এফালে দেখিছে যে ইয়াত যীশু খ্ৰীষ্টৰ জন্মৰ কাহিনীটো ইয়াত যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিছে বহুত বেছি ধুনীয়া লাগিছে দেখিবৰ কাৰণে আৰু আজি গিৰ্জাসমূহত যীশু খ্ৰীষ্টৰ জন্মৰ কাহিনীটো এনেদৰে প্ৰদৰ্শন কৰা হয় Christmas date mainly decoration লগতে ডান্স মিউজিকৰ লগত ইজনে হিজনক গিফট দিয়া এনেদৰে ক্ৰিসমাস ডে সেলিব্ৰেট কৰা হয় আৰু এফালে দেখিছে গছবিলাক ধুনীয়াকৈ লাইটিং কৰি সজাই তোলা হৈছে আৰু এফালে দেখিছে এটা ডাঙৰ সান্তা ক্লজ সজাই থৈছে আৰু সকলোৱে বিশ্বাস কৰে যে সান্তা ক্লজে সৰু ল'ৰা-ছোৱালীবিলাকক বহুত বেছি ভাল পাইছিলে আৰু ৰাতি আহি তেওঁলোকক গিফট দিছিলে বুলি তেওঁলোকে বিশ্বাস কৰে আৰু এয়া মই দেখুৱাইছো সবে একেবাৰে ফটোশুট কৰা বিজি কাৰণ ইমান ধুনীয়াকৈ সজাইছে যে ফটো নমৰাকে থাকিবই পৰা নাই কোনো আৰু এয়া পুটু ফটো মাৰিছো বুলি পোজ দি আছে তাৰপিছত গম পাইছে যে ভিডিঅ' কৰিছো বুলি আৰু এইফালে অকমান পেয়াৰৰ কাৰণে সিস্টেম কৰি দিছে আৰু ইয়াত মাদাৰ মেৰী পেয়াৰ হয় ইয়াত লিখা আছে মাদাৰ মেৰী পেয়াৰ বুলি আৰু মাদাৰ মেৰী আছিল যীশু খ্ৰীষ্টৰ মাক সকলোৱে জানে আৰু ইয়াতে তেওঁলোকে মম জ্বলাই পেয়াৰ কৰিছে আজি ভিডিওটো ইমানেই আছিল ক্ৰিসমাস বুলি এনেদৰে অকনমান উলাই আহিলো শেষতে ক্ৰিসমাস ট্ৰি জোপা মই আপোনালোকক দেখুৱাই দিছো অন্য এটা ভিডিওৰ লগত আকৌ লগ পাম আজিলৈ আহিছো যদি ভিডিওটো চাই ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ